অসমৰ জনসাধাৰণক আৰু সেই কোটি কোটি মানুহক যে বন্ধুক সুন্দৰভাৱে আকলি লোৱাৰ কাৰণে এয়া কেৱল এয়া জয় নহয়, এয়া আমাৰ অসমৰ জনসাধাৰণৰ জয়, অসমীয়া চিনেমাৰ জয়। মই প্ৰথমে আগতেও কৈছোঁ যে বন্ধু ছবি আহিব, ছবি যাব, কিন্তু বিচাৰোঁ কি অসমত অসমীয়া ছবি চোৱাৰ এটা পৰিৱেশ যাতে আমি গঢ়ি তুলিব পাৰোঁ। কিয়নো যেতিয়া এটা উদ্যোগ হিচাপে আমাৰ প্ৰতিষ্ঠা হ'ব, তাত আমাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহে সংস্থাপন হ'ব, আৰু সেইটোৱে হ'ল আমাৰ অভ্যাস। আমি যদি অভ্যাস কৰা যায় ছবি চোৱাৰ, যি ধৰণে আজি বন্ধু চাবলৈ আহিছে আমাৰ বন্ধুসকলৰ লগত, ঠিক তেনেকৈ অনাগত দিনত আমাৰ আহিবলগীয়া যিমানবোৰ ছবি আছে প্ৰত্যেকখন ছবিকে যাতে আমাৰ দৰ্শকসকলে আঁকোৱালি লয়, আৰু ভাল বেয়া, কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, সেই ভাল পোৱা বেয়া পোৱাটো কিন্তু কেতিয়াও ক'বলৈ কিন্তু কেতিয়াও নাপাহৰিব। কিয়নো দুখটোক যদি আঙুলিয়াই দিয়া যায় তেতিয়া আমি সেইটো শুধৰণি কৰিবলৈ আমাৰ সহায় হয়, আৰু যেতিয়া ভালটোকো যদি ভাল বুলি কয় তেতিয়া আমাৰ দায়িত্ব বাঢ়ি যায় যে আমি আগন্তুক দিনত ভাল কাম কৰিম। গতিকে আজি এই যি বন্ধুৱে যি সফলতাৰ হাঁহি দিলে আমাৰ বন্ধুবোৰৰ মাজত, সেই গতিকে সেই তাৰ উৎফুল্লিত হৈ এই কথাখিনি আমাৰ অনুপম দাই কোৱাৰ দৰে যে বন্ধুবিলাকৰ আগত কথাখিনি ক'বলৈ মন গ'ল দুআষাৰ, সেই গতিকে আপোনালোকক মাতি একাপ চাহ খালোঁ। আৰু মই ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত অসমৰ যিমানবিলাক দল সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি আটাচু, আক্ৰাচু, আমচু, আচ্ছা, তাৰপিছত যিমানবিলাক আমাৰ কলেজবিলাক যিমানবিলাক কলেজলৈ গৈছিল, সেই কলেজৰ ছাত্ৰ একতা সভাৰ পৰা আৰম্ভ কৰি আৰু যিমানবিলাক আমাৰ সাংবাদিক বন্ধু আটাইবিলাকে যি ধৰণে উৎসাহেৰে যে বন্ধুক সঁহাৰি জনালে, অসমীয়া ছবিৰ প্ৰতি যি সঁহাৰি জনালে, মই ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিহেতু বন্ধুৰ এই যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ 2018 পৰা, আৰু 2018 পৰা আৰম্ভ কৰিলোঁ যাত্ৰা, আৰম্ভ কৰি পালোগৈ আমাৰ 2020 31 জানুৱাৰী ছবিখন আমি মুক্তিৰ কাৰণে আমি ঠিক কৰিছিলোঁ, কিন্তু ক'ভিডকালীন লকডাউনে আমাক ইয়াৰ পৰা আঁতৰাই ৰাখিলে। কিন্তু এই কাৰণে ভাল লাগিছে যে বন্ধুক কেতিয়াও বন্ধুৰ যিটো এনাজৰী, সেই এনাজৰীডাল কেতিয়াও আমাৰ দৰ্শকসকলে এৰি দিয়া নাছিলে বা ছিঙি দিয়া নাছিলে। সেই বন্ধুৰ এনাজৰীডাল এতিয়াও আমাৰ মাজত মজবুত হৈ আছে। আৰু যিমানবিলাক মোৰ বয়োজ্যেষ্ঠ যি মোক গাইড কৰিলে ছবিখনক লৈ, মই মুকলিকৈ ক'ব বিচাৰিছোঁ, মানে ধৰি লওক আমাৰ মিডিয়াৰ পৰা চাবলৈ গ'লে আমাৰ মনোজ কুমাৰ গোস্বামী ডাঙৰীয়া, অতনুল ভূঞা ডাঙৰীয়া, জেৰি হুছেইন ডাঙৰীয়া, ঋতুস্মিন ডাঙৰীয়া, তাৰপিছত আমাৰ কি কয় নিতুমণি ডাঙৰীয়া, তাৰপিছত ইফালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, শংকৰ, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, তাৰপিছত ইফালে আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, আটাইলৈ মই সহস্ৰ প্ৰণাম যে অসমীয়া ছবিক যি ধৰণে তেখেতসকলে যে অসমত অসমীয়া ছবি চোৱাৰ যিটো পৰিৱেশৰ কাৰণে যি উঠি পৰি তেখেতে সহায় কৰিলে, অশেষ ধন্যবাদ। আৰু বহুত এনেকুৱা আমাৰ নাম ৰৈ গৈছে, মৰাণ মটক ছাত্ৰ সন্থা, তেখেতসকলেও বহুত ওতঃপ্ৰোতভাৱে তেখেতসকলে সহায় কৰিলে। আৰু বিশেষকৈ ভাল লাগিছে প্ৰত্যেকেই চিনেমাৰ হলত প্ৰথম আৰম্ভণি শ্ব'টোত কলপুলি ৰুই সেই আমাৰ যিটো চিনেমাৰ পৌৰাণিক যিটো আমাৰ পৰম্পৰা, সেই পৰম্পৰাটো তেখেতসকলে আকৌ যেন তেখেতসকলে আৰম্ভ কৰিলে, সেইটোৱে মোৰ খুব অকণমান ইমানেই উৎফুল্লিত কৰিছে, এনেকুৱা যেন লাগিছে যে অসমীয়া চিনেমাৰ আকৌ যেন এটা আমাৰ সুদিন ঘূৰি আহিছে। গতিকে এই যাত্ৰা যাতে আমাৰ হওক, অসমীয়া ছবি জয়যাত্ৰা হওক। গতিকে বন্ধুৰ সফল বিফলৰ কথালৈ মই বিশেষ নাযাওঁ। গতিকে এতিয়া সদ্যহতে যি আমাৰ ছবিখনে ব্যৱসায় কৰিবলৈ সক্ষম হৈছে, সেই কথাখিনি আপোনালোকক ডাঙৰ ধৰিম, আৰু আগন্তুক দিনত কিমান বা ব্যৱসায় কৰে সেইটো মই ইমান নাজানো,
কিন্তু হ'লেও যিখিনি আজি 5টা দিনৰ যিটো ব্যৱসায় যি অভূতপূৰ্ব যেতিয়া আমাৰ দৰ্শকসকলে যিটো দিলে মই আপোনালোকৰ আগত কথাখিনি মই সেইটো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমাৰ শুক্ৰবাৰ দিনা মানে 4 নৱেম্বৰ দিনা আমাৰ কালেকশ্যন আছিলে 16,40,32 টকা আৰু ঠিক শনিবাৰ দিনাখন অকণমান অলপ বাঢ়িলে 20,18,026 টকা আৰু ঠিক দেওবাৰে আৰু অকণমান বাঢ়িলে 34,25,870 টকা আৰু মঙলবাৰ মানে যোৱাকালি যিহেতু আমাৰ বন্ধ আছিল গুৰু নানকৰ জন্মদিন গতিকে 16,12,872 টকা গতিকে এভাৰেজ 20 লাখ টকা হৈ আছে পাৰ ডে এভাৰেজ 20 লাখ টকা হৈ আছে 20 দিনত 5 দিন ন 5 দিনত গতিকে মই আগতে সদায় আৰু এটা কথা কওঁ যে ছবি এখন সদায় ব্যৱসায় হৈ সফল হ'বই লাগিব আমি যদি ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰোঁ গতিকে এইটো যিটো হৈ আছে অসমৰ প্ৰত্যেকখন চিনেমাই পাৰ ডে 1 কোটি টকা ইনকাম কৰিব লাগিব তেতিয়াহে আমাৰ ইণ্ডাষ্ট্ৰিটো আৰু গ্ৰ' হ'ব লাগিব গতিকে সেই মনোভাৱেৰে আমি প্ৰত্যেকে আগন্তুক দিনত আমি যদি আগবাঢ়ি যাব পাৰোঁ আমাৰ অসমীয়া উদ্যোগটো বহুত ডাঙৰ হ'ব